কোনোবা এজন ব্যক্তি তেওঁ আমাৰ নামঘৰতে যেতিয়া ভকত বৈষ্ণৱসকল প্ৰৱেশ কৰে এতিয়া চাওকচোন নামঘৰত কোন বহি আছে ইয়াত স্ত্ৰী পুৰুষ কোনো বহি থকা নাই ভকতসকল বহি আছে নহয়নে গতিকে নামঘৰলৈ বা হৰি ক্ষেত্ৰলৈ যেতিয়া কোনোবা এজন ব্যক্তি আহে পৰিচয়টো আমি দিওঁ ভকত বুলি গতিকে তেওঁ ভাল বেয়া সদাচাৰী ব্যভিচাৰী ধাৰ্মিক অধাৰ্মিক এইটো আমাৰ বিচাৰ কৰা নহয় ইয়াত বহি আছে যেতিয়া সকলো ভকত মোৰ দায়িত্ব মই আপোনাক ভকত ৰূপত ভাৱনা কৰাটো আৰু যদি মই অশুদ্ধ বেয়া কৰ্ম কৰিছো সেইটো মই নিজেই জীৱনত পাম কিন্তু ভকতৰ শাস্ত্ৰত থাকোতে আমি কাকো সমালোচনা কৰিব নোৱাৰো মহা অধমজনকো কাৰণ কাৰ অন্তৰত কি ভাৱ আছে আমিতো নাজানো ওপৰে ওপৰে চাই আমি কাকো বিচাৰ কৰিব নোৱাৰো কি ঠিক মই ইয়াত ভাষণ কৈ থকা জনতকে ঘৰত বহি খেতিৰ কাম কৰি থকা ব্যক্তিজনৰ অন্তৰত চাকে বেছিকে ভক্তি থাকিবও পাৰে উদাহৰণ দিছো মই ইয়াত যেনিবা আনুষ্ঠানিকতাত লাগিহে কিছুমান কথা কৈছো কিন্তু তেওঁ নিত্য নিৰন্তৰ কামবিলাক কৰোঁতে কিজানি হৰিক চিন্তা কৰি মুঠকে উচ্চ ভক্তি কৰিছে তেনেকুৱাটো হ'ব পাৰে সেইকাৰণে সদায় ভকত বুলিলে দৃষ্টি কি যে তেওঁ ঈশ্বৰৰ ভক্ত কোনোবাই যদি কিবা ভুল কৰিছে যদি সমাজত অসামাজিক জড়িত ধৰণৰ কিবা এটা কাম কৰিছে তেতিয়া সমাজ আছে তাৰ বাবে সমাজে তেওঁক ক'ব কিন্তু আমি নিৰ্দিষ্ট এজনক কৈ পেলাই ভক্তজনক সমালোচনা কৰিব নোৱাৰো এই কাৰণেই নোৱাৰো কাৰণ আমি নাজানো সম্পূৰ্ণ পৰিস্থিতিৰ জ্ঞান আমাৰ নাই আমি মাত্ৰ ঈশ্বৰক দিব পাৰো এই সৰলতাটো অন্তৰত লাগে আৰু ভক্তৰ সংগত যেতিয়া আমি নিত্য নিৰন্তৰ সংস্পৰ্শত থাকিম এনেকুৱা নহয় বোলে ভকতৰ সংগত বোলে বছৰেকমত এদিন গ'লেও সেৱা ভাগ কৰি থৈ গুচি আহিলো গাঁৱৰ নামঘৰত আজি ভাগৱত পাতিছে কাৰণে যাম আৰু সেৱা ভাগ কৰিম অকণমান বহিম আমাৰ ভাগৱতলৈ আহি বহুতো ৰাইজে আকৌ কি বিচাৰ কৰে বহুতো লোক এনেকুৱা আছে চাবচোন ভাগৱতলৈ গৈছিল তাত কি কৈছে কি কৈছে গুৰুত্ব নাই বোলে বইল ভাতকেইটা খুৱাইছিলে ভাল লাগিলে দেই ঘিউ দি দিছিলে আমিও গাঁৱত থকা মানুহ সেইকাৰণে শুনিবলৈ পাওঁ নহয় বাট আমুকলৈ গৈছিলোঁ ভালকৈ চাহ পানী অকণো নিদিলে এইখিনি বস্তু আমি ঘৰতো কৰিব পাৰোঁ কিন্তু ইয়ালৈ আমি আহিব লাগে অকণমান যাতে শৰীৰ কথা শুনি যাম মনত যাতে চিন্তা এটা লৈ ঘৰলৈ উভতিব পাৰোঁ সেইকাৰণে আমি সৎসংগলৈ আহিব লাগে কাৰণ সৎসংগত থাকিলে অনৰ্থবিলাক স্বাভাৱিকতে নিবৃত্তি হ'ব নহ'লে এজন ব্যক্তিক 10টা নীতি নিয়ম দি দিলে তেওঁ হয়তো 5 দিনা নামঘৰলৈ নহাও হৈ থাকিব পাৰে সেইকাৰণে সাধুসংগত নিৰন্তৰ থাকিলে অনৰ্থবিলাক নিবৃত্তি হ'ব তেতিয়া নিষ্ঠা উপজিব নিষ্ঠা আহিলে কি হ'ব ঈশ্বৰৰ প্ৰতি আসক্তি উপজিলে চাওকচোন সংসাৰত যদি আসক্তি কৰোঁ তেতিয়াহ'লে সেইটো আকৌ বন্ধন কিন্তু ঈশ্বৰত যদি আসক্তি হয় তেতিয়াহ'লে সেয়া বোলে মুখ্যৰ সাধন আৰু নিৰন্তৰ সাধুসংগত থাকিলে ঈশ্বৰৰ চৰণত আসক্তি উপজাটো সম্ভৱ আৰু ঈশ্বৰৰ চৰণত আসক্তি আছেনে নাই আমি নিজকে চাব পাৰোঁ পিছল খাওঁতে খুন্দা খাওঁতে মুখৰ পৰা কি ওলাইছে আজিকালিতো আমাৰ মুখৰ পৰা যিবিলাক ওলাই আগৰ অসুৰবিলাকেও সেইবিলাক উচ্চাৰণ কৰা নাছিল কওঁতে কি কয় পাখণ্ড দুৰাচাৰ ইত্যাদি কঠিন শব্দ কৈছিল যদি শুনিবলৈ অকণমান শুৱলা আজিকালি যিবিলাক শব্দ আছে সেইবিলাক উচ্চাৰণ কৰিব নোৱাৰে সেইকাৰণে প্ৰথম বাক্য সংযম কৰাটো প্ৰয়োজন যে ঈশ্বৰে মুখখন দিছে ভাল কথা উচ্চাৰণ কৰিবলৈ দিনটোত যদি মই এখন মুখে 10টা বেয়া মাতেই মাতিছোঁ তাৰ পৰা আৰু ৰাম নাম লৈ থাকিলেও কিন্তু লাভ নাই আৰু সেই বাক্য সংযমটো কেতিয়া হ'ব যেতিয়া মনত এইটো অনুভৱ হ'ব যে আগৰ অসুৰসকলৰ অন্তত ইমানকণ সংস্কাৰ আছিল ইমানবিলাক বেয়া মাত তেওঁলোকেও মতা নাছিল কিন্তু আজিকালি আমি যিবিলাক মাতোঁ সেই চিন্তাটো যেতিয়া মনলৈ আহিব তেতিয়া জিভা ৰৈ যাব আৰু সেইটো কেতিয়া সম্ভৱ যেতিয়া আমি সদায় সৎসংগত থাকিম তেতিয়াহে ঈশ্বৰৰ প্ৰতি প্ৰেম উপজিব আৰু প্ৰেম উপজিলেহে ঈশ্বৰক হৃদয়ত অনুভৱ কৰিব পৰা যাব কাৰণ ঈশ্বৰ অনুভৱৰ বস্তু চেনীৰ মিঠা সোৱাদটো কোনেও দেখুৱাই দিব নোৱাৰে এতিয়া ভাগৱততো চাওকচোন 335টি অধ্যায় 18,000 শ্লোক পোনপ্ৰথমতে প্ৰথম স্কন্ধত যদি চাওঁ প্ৰথম স্কন্ধত সম্পূৰ্ণ 19টি অধ্যায় আৰম্ভণি কি হৈছে ঋষিসকলৰ প্ৰশ্নৰ জৰিয়তে জিজ্ঞাসা ভকাৰম ভাবুকম জ্ঞেয়ম গকাৰম জ্ঞানম উদ্ভৱম ৱকাৰম বৈষ্ণৱী জ্ঞানম তকাৰম তত্ত্বভাৱকম প্ৰথমতে ভাবুকতা আহিলে জ্ঞান আহিব সেই জ্ঞান কি বৈষ্ণৱী জ্ঞান সেই বৈষ্ণৱী জ্ঞান পালে কি হ'ব সেই তত্ত্বৰ জৰিয়তে জীৱ তৰি যাব পাৰিব সেইকাৰণে 28,000 ঋষি সমন্বিতে সৌনকাৰী ঋষিসকল সুতমুনিক আচাৰ্য পাতি ভাগৱত শ্ৰৱণ কৰিছে সুতমুনি বুলি কওঁতে আকৌ বহু লোকে ভাবে যে সুত বুলি সুতকুলীয়া বা ভাগৱততো জাতিভেদৰ কথা আছে ভাগৱতচোন সুতকুল বুলি নিষ্কুলৰ কথা কৈছে এনেকুৱা কিছুমান দৰ্শন আহিবৰে কিন্তু ভাগৱতৰ দৃষ্টিত তেনেকুৱা কোনো সিদ্ধান্ত নাই সুত বুলি কাক কোৱা হয় পুৰাণ ভাৰত যত জানয় সম্যক তাহাকে বুলয় সুত শাস্ত্ৰৰ সন্মত যি অষ্টাদশ পুৰাণৰ সম্যক জ্ঞান ৰাখে সেইজনকে সুত বুলি কোৱা হয় তেনেহে সুত আছিল মহাৰাজ পৰীক্ষিতে যেতিয়া ভাগৱত শুনিছিল তাত সৌনকাৰী ঋষিসকলে উপস্থিত আছিল
কিন্তু অন্তিম সময় 7 দিন 7 ৰাতিৰ পাছত মহাৰাজ পৰীক্ষিতে যেতিয়া দিব্য গতি পোৱা দেখিলে পুনশ্চ শৌনকাদি ঋষিসকলে তাত উপস্থিত ঋষিসকলে আকৌ এবাৰ ভাগৱত শ্ৰৱণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিল। তেতিয়া শুকদেৱে কৈছিল যে মই আকৌ তোমালোকক ভাগৱত শ্ৰৱণ নকৰোঁ, মোৰ প্ৰতিনিধি ৰূপত তোমালোকে সুতমুনিক আচাৰ্য পাতি তেওঁৰ জৰিয়তে ভাগৱত শুনা। আৰু তাৰ পৰা আৰম্ভ হ'ল কি এই 28,000 ঋষিৰ উপস্থিতি নৈমিষাৰণ্যত ভাগৱত কথা কথনৰ যি পৰম্পৰা। ইয়াৰ দ্বিতীয়তে প্ৰসংগ হৈছে ব্যাস নাৰদৰ সংবাদ। ব্যাসদেৱ কোন? ভগৱন্তৰ জ্ঞানৰ অৱতাৰ। সেই জ্ঞানৰ অৱতাৰ ব্যাসদেৱেও যেতিয়ালৈকে সমস্ত জ্ঞান চৰ্চা কৰাৰ পাছতো যেতিয়ালৈকে ঈশ্বৰ কৃষ্ণৰ চৰণত শুদ্ধ সমৰ্পণ কৰা নাই তেতিয়ালৈকে তেওঁ ভাগৱত পোৱা নাই, নহয়নে? আমি জানো যে নাৰদদেৱৰ আগমন ঘটিছিল তেওঁৰ আশ্ৰমলৈ। তেওঁ চিন্তাতে বহি আছিল যে মই ইমানবিলাক ধৰ্ম কৰ্ম কৰিছোঁ যদি মনটোৱে কিয় শান্তি পোৱা নাই। তেতিয়া নাৰদদেৱে কৈছিল যে প্ৰকৃতি কহিলা তুমি আনহে ধৰ্ম ক নকৈলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তন ক সিজিল তোমাত ঋষি পৰম অন্যায় নহিহান্ত চিত্ত তব এহি অভিপ্ৰায়। যে হে মহিষী, তুমি অন্য ধৰ্মৰ কথা বহুত বিস্তাৰ ৰূপত ক'লা, কিন্তু ভগৱন্তক কৃষ্ণক প্ৰধান ৰূপত দেখুৱাই তুমি বিশেষ একো কথা প্ৰকাশ নকৰিলা। সেইটোৱে তোমাৰ অন্যায় হ'ল, কাৰণ কৃষ্ণ মানে হৈছে পূৰ্ণ আনন্দ। সেইকাৰণে তুমি শান্তি পোৱা নাই, কাৰণ ঈশ্বৰ কৃষ্ণৰ চৰণত তোমাৰ পূৰ্ণ সমৰ্পণ এতিয়ালৈকে হোৱাই নাই। তেতিয়া ব্যাসদেৱে ক'লে যে প্ৰভু মই এতিয়া কি কৰিম? মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰক গোবিন্দৰ গুণনাম মাত্ৰ শ্ৰৱণ কীৰ্তন মাত্ৰ কৰোক নিশেষ দূৰ হৌক তোমাৰ মনোৰম ক্লেশ। যে হে ব্যাসদেৱ, তুমি ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন ধৰ্ম প্ৰচাৰ কৰি ভাগৱত শাস্ত্ৰ কৰা। শ্ৰৱণীয়া 3 প্ৰকাৰৰ। প্ৰথম প্ৰকাৰ এফালে শুনে আনফালে উলিয়াই দিয়ে। দ্বিতীয় প্ৰকাৰৰ শ্ৰৱণে কথাখিনি শুনে হৃদয়ত ধৰি ৰাখি থয়। তৃতীয় প্ৰকাৰৰ শ্ৰৱণে কথাখিনি শুনে আৰু অকণমান হৃদয়ত বিশ্লেষণ কৰি চায়। উত্তম শ্ৰৱণীয়া হৈছে তৃতীয়জন। আৰু ভগৱন্তৰ জন্ম ক'ত হৈছিল? মথুৰাত। হৃদয়খন হৈছে মথুৰা। এই হৃদয়ৰূপী মথুৰাত যেতিয়ালৈকে কৃষ্ণ কথা মথন নহয় তেতিয়ালৈকে কৃষ্ণ সূৰ্য উদিত নহয়। কৃষ্ণ সূৰ্য উদিত নহ'লে নাম ধৰ্ম বিদিত নহয়। আৰু যেতিয়ালৈকে নাম ধৰ্ম বিদিত নহয় হিয়াৰ মাজে নামৰ ভাণ্ডাৰ মুখে বাজো নহয়। উজুতিটো খাওঁতে, খুন্দাটো খাওঁতে, পিছল খাওঁতে হিয়াত নাম থাকিব লাগিব, তেতিয়াহে নামৰ স্মৰণ সুলভ হ'ব। আৰু ইমান ৰামকৃষ্ণ ৰামকৃষ্ণ কৈ থাকিবলৈ গুৰুসকলে আমাক কিয় কৈ থৈ গ'ল? যাতে অন্তিম সময়ত বিপদৰ সময়ত পোনপ্ৰথমতে ভগৱন্তৰ স্মৰণ সুলভ হয়। কিয়? কাৰণ ইয়ং ইয়ং ভাৱস্মৰে নিত্যম তজ্জন্তে কলেবৰম তং তমেমতি কৌন্তেয় সদা তদ্ভাৱ ভাবিত। যে অন্তিম সময়ত যাৰ চিন্তন সময়ত সেই অনুৰূপতে তেওঁ গতি পাব। যিদৰে জৰভৰত মহান বৈৰাগী আছিল, কিন্তু অন্তিম সময়ত এই হৰিণা পোৱালি এটাৰ কথা চিন্তা কৰি তেওঁ হৰিণ ৰূপত জন্ম লাভ কৰিব লগা হৈছিল। আমি কৃষ্ণ বুলি ক'লেই নহ'ব নহয়, কৃষ্ণৰ ৰূপটোতো মনলৈ আহিব লাগিব। পুৱা গধূলি বোলে ঈশ্বৰ সেৱা কৰিছোঁ, ধূপ গছ জ্বলাইছোঁ, চাকি গছ জ্বলাইছোঁ, ঘোষা ফাঁকি গাইছোঁ আৰু সেৱা ভাগ কৰি ওলাই আহিছোঁ। কিন্তু ঈশ্বৰৰ ৰূপটো মনলৈ আহিলেনে? ঈশ্বৰৰ ৰূপটো আহিবলৈ চাওকচোন, মহাপুৰুষে ইমান সুন্দৰ ধ্যান বৰ্ণন দি কৈছে। ভগৱন্তৰ চৰণৰ পৰা ক্ৰমাৎ মস্তকলৈকে, পুনৰ মস্তকৰ পৰা চৰণলৈকে চিন্তা কৰিব লাগে কোন অংগত কি আছে। সেইখিনিতো আমাৰ গুৰুত্ব এটা নাথাকে। আমি বেলেগ বস্তু এটা ধ্যান দি চাওঁ। চাওকচোন, আজিকালি ছ'চিয়েল মিডিয়া যুগত কোন মানুহ ক'লৈ গৈছে, কি খাইছে, ক'ত বহিছে, সিমানলৈকে আমি চাওঁ। কিন্তু ভগৱন্তক কৃষ্ণ কৃষ্ণ আমি কৈছোঁ, কৃষ্ণৰ ৰূপটো বৰ্ণনা কৰিলে চাগে আমি সঠিক ৰূপত ক'ব নোৱাৰিম। কিয়? আমি কেৱল কৈহে আছোঁ, আচৰণ কৰা নাই। সেইকাৰণে তেওঁৰ ৰূপটোত গুৰুত্ব এটা লাগিব। গুৰুৰ ওচৰলৈ আমি যাব লাগিব যে সেই গুৰুজন কৃষ্ণৰ ৰূপটোৰ বিষয়ে আপুনি বৰ্ণনা কৰক। তেতিয়া আমি ভগৱন্তৰ চৰণৰ পৰা ধ্বজ ভজ জব অংকুশ পংকজ পঞ্চ চিহ্ন আছে, কিদৰে আমি চিন্তা কৰিম? এইখিনি পৰমাৰ্থৰ কথা। গুৰুৰ ওচৰত গৈ শিকিবগৈ লাগিব, নহয়নে? কেৱল বোলে হৰণ ভোজন লৈ থৈ আহিলোঁ আৰু বছৰেকমত কৰ ভাৰ ভেটি দি থৈ আহোঁ, সেইজনেই বুলি শিষ্য নহয়। চাহচহিতি শিষ্য যাক শাসন কৰিব পৰা যায় সেইজন হৈছে শিষ্য। শাস্ত্ৰ গুৰু হবে শিষ্যক কৃপাই শুদ্ধ উপদেশ দিব, তাৰা হবে শুদ্ধভাৱে নাচৰিলে, শিষ্য হবে শুদ্ধভাৱে নাচৰিলে তাৰা হবে কি কৰিব? গুৰু আৰু শাস্ত্ৰই সদায় আমাক শুদ্ধ উপদেশ দি আছে, তাক মাত্ৰ আমি গ্ৰহণ কৰাটো প্ৰয়োজন। সেইকাৰণে পোনপ্ৰথম কৃষ্ণ নাম লোৱাৰ লগতে গুৰুৰ ওচৰত গৈ কৃষ্ণৰ ৰূপটোৰ বিষয়ে জনাটো প্ৰয়োজন, যাতে অন্তৰত আমি তেওঁৰ স্বৰূপটো ধ্যান কৰিব পাৰোঁ। আৰু তেওঁৰ স্বৰূপটো যদি সন্মুখত ভাহি আহে
তেতিয়া উজুতিটো খাওঁতে খুন্দাটো খাওঁতে আমাৰ মুখৰ পৰা বেয়া মাত ওলাব নোৱাৰে। তেতিয়াহে অন্তিম সময়ত আমাৰ শৰীৰ চিন্তন হ'ব বুলি আমি অকণমান সান্তনা লভিব পাৰোঁ। কাৰণ আমাৰ লক্ষ্য সেইটোৱে যাতে অন্তিম সময়ত আমি ঈশ্বৰক চিন্তা কৰি এৰিব পাৰোঁ, শৰীৰটো এৰিব পাৰোঁ। বয়সত থাকিও আমি কিছুসকলে কওঁগৈ যে মোৰ আৰু মৰিবলৈ চিন্তা নাই, কিন্তু নিজলৈ নাথাকিব পাৰে, কিন্তু ঘৰখনলৈ ল'ৰা ছোৱালীকেইটালৈ চিন্তা থাকে। সেইকাৰণে অভয় ব্ৰহ্মৰ আশ্ৰয়ৰ প্ৰয়োজন। অভয় ব্ৰহ্ম কোন? ভগৱন্ত কৃষ্ণ। সেইবাবে সেই ব্যাসদেৱেও যেতিয়ালৈকে শ্ৰৱণ কীৰ্তনৰ জৰিয়তে ভগৱন্তৰ আশ্ৰয় কৰা নাই, তেতিয়া তেওঁৰ মনটোও শান্তি পোৱা নাই। ভগৱন্ত ভকতৰ হৃদয়ত কি ৰূপত প্ৰৱেশ কৰে? কৰ্ণপথে ভকতৰ সিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা কৰে সমস্তই। নাম ৰূপত কৰ্ণপথেদি ভগৱন্তৰ হৃদয়ত প্ৰৱেশ কৰে। আৰু নাম ৰূপত যেতিয়া ভগৱন্ত প্ৰৱেশ কৰি ইয়াত ক্ৰিয়া কৰিব, তেতিয়াহে শ্ৰৱণৰ সাৰ্থকতা। হৃদয়ত ভগৱন্তক ধৰি লৈ আমি কীৰ্তন কৰিব লাগিব। সেই শ্ৰৱণ কীৰ্তনৰ সাৰ্থকতা কোৱা কথা হৈছে। হয়, ভগৱন্তৰ নামৰ মহিমা ইমান যে নাজানিও ব্যক্তি এজনে যদি শুদ্ধ বিশ্বাসত উচ্চাৰণ কৰে, তেতিয়াহ'লে তেওঁ গতি পাব। কিন্তু এই কথা বুজাৰ পাছত যদি আমি নজনা হৈ থাকোঁ, তেতিয়াহ'লে কিন্তু নহ'ব। কাৰণ কোনোবা এজন ভাৱত থকা ভক্তই যদি ভগৱন্তক কৃষ্ণ নামটো উচ্চাৰণ কৰিব নোৱাৰি যদিও ভালকৈ শব্দ উচ্চাৰণ কৰিব নোৱাৰি বেলেগ নামৰ উচ্চাৰণ কৰিছে, কিন্তু ভাৱটো যদি ঈশ্বৰৰ প্ৰতি জাগিছে, তেওঁ তেনেদৰে গতি পাব। কিন্তু আপুনি মোক উচ্চাৰণ কৰিবলৈ শুদ্ধ জিভাখন বা শুদ্ধ উচ্চাৰণৰ ক্ষমতা যদি দিছে, তাৰপিছত যদি আমি ভুলকৈ উচ্চাৰণ কৰোঁ, তেতিয়া কিন্তু ঈশ্বৰে কৃপা নকৰে। কাৰণ আমি জানিছোঁ ন, সেইকাৰণে কোৱা হৈছে যে নাম ল'লে পাপ হয় মেৰুৰ সমান, হেন জানি জ্ঞানীগণে নলয় হৰিনাম। নাম শ্ৰেষ্ঠ ধৰ্ম, কিন্তু চাওকচোন নামৰ ক্ষেত্ৰতো আমাৰ গোটেই অপৰাধ সোপা আছে। বোলে নামৰ 10 অপৰাধ, ভকতৰ 3 অপৰাধ, গুৰুৰ 5 অপৰাধ, কৃষ্ণদেৱৰ 32টি অপৰাধ। এটা কথা ঠিক যে আমি ইমানখিনি হয়তো বিচাৰ কৰিব নোৱাৰিব পাৰোঁ, কাৰণ সকলো ক্ষেত্ৰতে আমি ইমান শুদ্ধতা আচৰণ কৰিব পাৰি আমি ক'ব নোৱাৰোঁ। গতিকে আমাৰ বাবে ব্যৱস্থাটো কি? যে অন্তৰখন নিৰ্মলতাৰে ভগৱন্তৰ চৰণলৈ যাতে নিষ্কপট ভাৱত যে প্ৰভু মই শুদ্ধ হ'ব লাগিছিল যদিও কিন্তু পৰা নাই, মহাপতিত হ'লেও তোমাৰেইটো সন্তান, গতিকে মোক মাৰ্গদৰ্শন কৰা কিদৰে মই শুদ্ধতাটোক প্ৰাপ্ত কৰিব পাৰোঁ। এইটো নহয় যে প্ৰভু চাকিগছ জ্বলাইছোঁ মই এইটো কাম কৰি দিয়া, শৰাইখন আগবঢ়াইছোঁ মই এইটো কাম কৰি দিয়া, নহয়। যে মোৰ অন্তৰত যিখিনি পৰিৱৰ্তন প্ৰয়োজন তাৰ বাবে তুমি মাৰ্গদৰ্শন প্ৰদান কৰা। আৰু সেই ভাৱতে যেতিয়া ব্যাসদেৱ চাওকচোন প্ৰথম আশ্ৰয় মনলৈ জিজ্ঞাসাটো আহিলে, সন্ত সংগলৈ গ'লোঁ, সন্ত সংগলৈ কি লৈ গ'লোঁ? মনলৈ জিজ্ঞাসাটো লৈ। জিজ্ঞাসাটো লৈ এতিয়া আমি কি কৰিব লাগিব? প্ৰথম আশ্ৰয়। যিদৰে ব্যাসদেৱে নিজৰ জ্ঞানৰ অভিমান ত্যাগ কৰি নাৰদদেৱত আশ্ৰয় গ্ৰহণ কৰিছে, ঠিক তেনেদৰে ভাগৱতৰ মাৰ্গটো পোনপ্ৰথমতে গুৰুৰ আশ্ৰয়। গুৰুৰ আশ্ৰয় অবিহনে আমি ভাগৱতৰ মাৰ্গত আগবাঢ়িব নোৱাৰোঁ। আৰু সেই গুৰুৰ আশ্ৰয় যেতিয়া ব্যাসদেৱে নিজৰ জ্ঞানৰ অভিমান ত্যাগ কৰি নাৰদদেৱত আশ্ৰিত হৈছে, আশ্ৰয় লাভ কৰাৰ পিছত আমাৰ বাবে প্ৰয়োজন কি হ'ব? সেইকাৰণে ভাগৱতৰ প্ৰথম স্কন্ধৰ 3টি অধ্যায়ত প্ৰসংগ আহিছে অশ্বত্থামাৰ শিৰোমণি কথা। অশ্বত্থামা তাত্ত্বিক ৰূপত যদি চাওঁ, যাৰ যি জন্মগতভাৱে বোলে শিৰত এটা মণি লৈ জন্মগ্ৰহণ কৰিছে, আৰু সেইটো মণি কিহৰ? আমি যদি সহজ অৰ্থত যাওঁ, অহংকাৰ। অশ্ব শব্দে নিৰুক্তত অহংকাৰকো বুজায়। গতিকে ভাগৱত মাৰ্গত আহিলোঁ, ভাৱ লৈ আমি গুৰুৰ ওচৰত আশ্ৰয় গ্ৰহণ কৰিলোঁ। তাৰপিছত কিবা কাৰণত কোনোবাখিনিত আমাৰ অহংকাৰ আছে নি? মূৰত অহংকাৰ লৈ আছোঁ নি আকৌ? কাৰণ সেই অহংস্বৰূপ মণিটো শিৰত লৈ থকাৰ কাৰণে অশ্বত্থামাই গুৰুপুত্ৰ ব্ৰাহ্মণ পুত্ৰ হৈও হিতাহিত জ্ঞান হেৰুৱাই পেলাইছিল। ভাবিলে কি, মই যদি বোলে দ্ৰৌপদীৰ শুই থকা 5জন পুত্ৰক যদি হত্যা কৰি থৈ আহোঁ, তেতিয়া দুৰ্যোধনে মোক খুব ভাল পাব, পাণ্ডৱৰ গোটেই বংশটো নষ্ট কৰিলোঁ বুলি প্ৰশংসা কৰি মোক ৰাজ্যৰ অৰ্ধভাগ দি দিবলৈও আছে, সা সম্পত্তি দি সন্মান কৰিবলৈও আছে। এই ক্ষমতা প্ৰাপ্তিৰ লোভটো নিজৰ শিৰৰ ওপৰত বহুৱাই লোৱাৰ কাৰণে অশ্বত্থামাই হিতাহিত জ্ঞান পাহৰি পেলালে। সেইকাৰণে কি কৰিলে? সেই শুই থকা দ্ৰৌপদীৰ 5জন পুত্ৰক হত্যা কৰিবলৈ কুণ্ঠাবোধ অনুভৱ নকৰিলে। সেইকাৰণে আমি গুৰুৰ আশ্ৰয় লৈ গৈছোঁ, ঠিক কোনোবাখিনিত আমি কিবা মান পদ মৰ্যাদা অহং লৈ গৈছোঁ নি? যদি শিৰৰ আগত অহং লৈ গৈছোঁ, তেতিয়া গতিটো কিন্তু আমাৰ সেই অশ্বত্থামাৰ নিচিনা হ'ব। আৰু সেই অশ্বত্থামাক ধৰি বান্ধি যেতিয়া অৰ্জুনে দ্ৰৌপদীৰ চৰণত পেলাই দিছিল, তেতিয়া আই দ্ৰৌপদীয়ে কি আচৰণ কৰিলে? যে অৰ্জুন আদি পঞ্চপাণ্ডৱসকলক ক'লে যে এওঁক মুক্ত কৰি দিয়া। হাহাকাৰ কৰি গুৰুৰ পুত্ৰৰ প্ৰণামিলা পাৱচুই, মেলা মেলা বান্ধ ইহান দুখে অধিকে উধাই জুই, মই যেন মৰু পুৰী পুত্ৰ সুকে অগণি হিয়া দহয়, ইহান অৱস্থা দেখি সেই মতে
গৌতমীতে জীৱে জীৱ, যে এওঁ গুৰুপুত্ৰ হয়, গতিকে এওঁক বান্ধৰ পৰা মুক্ত কৰি দিয়া, এওঁ আমাৰ বাবে সেৱাৰহে যোগ্য। চাওকচোন, এগৰাকী মাতৃয়ে নিজৰ 5জন পুত্ৰক হত্যা কৰা ব্যক্তিজনক গুৰুপুত্ৰ বুলি ক্ষমা কৰি দিছে। ক্ষমাৰ ভাৱটো তেতিয়াহ'লে কিমান গভীৰ হ'ব লাগিব। সেইকাৰণে চাওক, প্ৰথম অহং বৰ্জন, দ্বিতীয়তে ক্ষমা। সেই ক্ষমা ভাৱটো দেখুৱালে আমাক এই আই দ্ৰৌপদীৰ আচৰণৰ জৰিয়তে। কাৰণ অন্তৰত যেতিয়ালৈকে ক্ষমা আৰু দয়া ভাৱটো নাহে, তেতিয়ালৈকে আমি ভাগৱত ভক্তি মাৰ্গত আগবাঢ়িব নোৱাৰোঁ। আৰু অন্তৰত যেতিয়া ক্ষমা আৰু দয়া ভাৱটো আহিব, তেতিয়া ভগৱন্তৰ ওচৰত আমাৰ ভাৱ কেনেধৰণৰ হ'ব লাগিব, সেয়া আমাক দেখুৱালে কুন্তীৰ স্তুতিয়ে। ভগৱন্ত যেতিয়া দ্বাৰকালৈ উভতিবলৈ লৈছে, তেতিয়া সকলোৱে কিবা এটা নহয় কিবা এটা বিচাৰিছে। আই কুন্তীৰ ওচৰলৈ আগবাঢ়ি গ'ল। তেতিয়া আই কুন্তীৰ যেতিয়া ক'লে যে আই তোমাক কি লাগে কোৱা, তেতিয়া আই কুন্তীয়ে কি ক'লে, যে হেহি হেহি আপদ মুহুৰ অ ভীমত, তোমাক দেখিবে পাওঁ যিটো আপদত, যে প্ৰভু মোক জীৱনত পাৰিলে অলপ বিপদহে দিয়া, কাৰণ সুখত থাকিলে মই তোমাক পাহৰি থাকিম, বিপদত পৰিলে মই তোমাক বাৰে বাৰে স্মৰণ কৰিম, আৰু স্মৰণৰ জৰিয়তে তুমি মোৰ বাবে সুলভ হ'বা। আমাৰ মানুহৰ, সাধাৰণ মানুহৰ প্ৰকৃতিটো কেনেকুৱা, ভালৰ সময়ত আমি ভগৱানক পাহৰি থাকোঁ। কোনোবাই ক'ৰবাত বেয়াকৈ কিবা এষাৰ কওকচোন, শুবলৈ যাওঁতেও সেইষাৰ মনত পৰিব। কিন্তু যিজনা ঈশ্বৰে আপোনাক মোক জীয়াই থাকিবলৈ ইমান এটা সুন্দৰ শৰীৰ দিছে, উশাহ এটা ল'বলৈও নিজৰ কেপাচিটি নাই, ঈশ্বৰে দিছে কাৰণে পাই আছোঁ। নিজৰ অধীনততো আমি উশাহ এটাও ল'ব নোৱাৰোঁ। কিন্তু সেইজনা ঈশ্বৰক চিন্তা কৰিলে, খাওঁতে উঠোঁতে বহুতে আমাক স্মৰণ কৰিলে আমি পাহৰি থাকোঁ। সেইকাৰণে এইটো কথা ব্যক্ত কৰা হয় যে যিজনা ঈশ্বৰে আমাক ইমান এটা সুন্দৰ শৰীৰ দিছে, জীৱনৰ প্ৰতিটো ক্ষণ দিছে, থাকিবলৈ ইমান এখন সুন্দৰ পৃথিৱী দিছে, তেওঁক চিন্তা কৰিবলৈ যদি 24 ঘণ্টাত অকণমান সময় ওলোৱা নাই, তেতিয়া সংসাৰ আটাইতকৈ দুৰ্ভগীয়া ব্যক্তিজন হৈছে সেইজন। যিখন গৃহত তেওঁৰ উপাসনাৰ বাবে চুক এটা নাই, সেইখন হৈছে সাপৰ গাঁতৰ সমান বৰ্জনীয় স্থান। যিজনে ঈশ্বৰে ইমানখিনি দিছে, তেওঁক চিন্তা কৰিবলৈ যদি ঘৰখনত চুক এটা নাই, দিনটোত যদি সময় অকণমান নাই, অসুৰবিলাক আছিল যদি তেওঁলোকে ইষ্ট উপাসনা এৰা নাছিল। ৰাৱণ, বৃষপৰ্বা, হিৰণ্যাক্ষ, এইবিলাকো একো এজন তপোনিষ্ঠ নাছিল নে, খালি অসুৰ আছিল কাৰণে তেওঁলোক অধোগতি লাভ কৰিলে। কিন্তু কাহানিও তেওঁলোকে সন্ধ্যা উপাসনা এৰা নাছিল। কিন্তু আমিবিলাকে এৰি দিলোঁ। সন্ধ্যা লাগিল মাত্ৰ বাহিৰৰ চৰাইকেইটাও ঘৰলৈ আহে, আমি আকৌ তিনিআলি মূৰলৈ ওলাইহে যাওঁ। দবাকোব মাৰিল মাত্ৰ প্ৰতিঘৰ গৃহতে হৰি চিন্তা কৰাৰ ব্যৱস্থাটো লাগে, আমি আকৌ নামাৰোঁ নহয়। আমি সেইখিনি সময়ত সকলো নহয়, কিন্তু এই ব্যৱস্থাটো যে নাইকিয়া হ'ল। আগতেতো অসমীয়া মানুহৰ প্ৰতিঘৰ গৃহতে আজিৰ পৰা 40-50 বছৰ আগতে সন্ধ্যা লাগিল মাত্ৰ সকলোৰে গৃহত হৰিচিন্তন। আজিকালি সকলোৰে ঘৰত এইটো ব্যৱস্থা নাই, সেইকাৰণেই অৱক্ষয়। আগতে ল'ৰা ছোৱালী খেলি ধূলি থাকিলেও ককা আইতাকে এচাৰিডাল হ'লেও কৈছিল যে ভৰি হাত ধুই গোসাঁই সেৱা কৰগে, আজিকালি নকয়। এই ব্যৱস্থাবিলাক যে নাইকিয়া হৈ গৈছে, সেইকাৰণেই আমাৰ পৰিৱেশ পৰিস্থিতিবিলাক দিনক দিনে বেয়া হৈ গৈ আছে। কাৰণ আমি ঈশ্বৰ কি, ঈশ্বৰ সেৱা কেলি কৰিব লাগে, নামঘৰলৈ গ'লেও সেৱা ভাগ কৰি থৈ আহিলোঁ, সেয়ে পৰ্যাপ্ত নহয়। ঈশ্বৰে জীৱনৰ প্ৰতিটো ক্ষণ দি আছে, তাৰ বাবে তেওঁৰ ওচৰত ধন্যবাদৰ ভাৱনা সদায় লাগে। সেইবাবে কুন্তী দেৱীয়ে কৈছে কি, যে সুখত থাকিলে মই তোমাক পাহৰি থাকিম, দুখত থাকিলে বাৰে বাৰে তোমালে মনত পৰিব। বিপদো নহিব বিপদম সম্পদো নহিব সম্পদ, বিপদ বিস্মৰণম বিষ্ণু সম্পদ নাৰায়ণ স্মৃতি। সেইকাৰণে ভাগৱতৰ দৰ্শনে কৈছে কি, প্ৰকৃত বিপদ মানে কি, যেতিয়া আমি ভগৱন্তক পাহৰি থাকোঁ। যদি ভগৱন্তৰ চিন্তন হৈ আছে, তেতিয়া বিপদটো বোলে সম্পদলৈ পৰিৱৰ্তন হয়। আৰু তেতিয়া আমি কি পাম, ভীষ্মৰ গতি, ভীষ্মৰ সমান গতি। ভীষ্ম মৰিছিলহে, কিন্তু ভীষ্মৰ মৃত্যুটোক কি বুলি কৈছে, ভীষ্মৰ মুখ্য উৎসৱ। মৃত্যুটো উৎসৱলৈ কেনেকৈ পৰিৱৰ্তন হয়, সেই ধাৰাটো আমাক ভাগৱতে দেখুৱায়। পিতামহ ভীষ্মইতো প্ৰতিজ্ঞাবদ্ধ আছিল পূৰ্বতে, যে মই প্ৰাণ বল গ'লেও কুৰু বংশক কেতিয়াও ত্যাগ নকৰোঁ। সেইকাৰণে দ্ৰৌপদীৰ বস্ত্ৰ হৰণ হোৱাৰ পাছতো তেওঁ কুৰু বংশক এৰিব নোৱাৰিলে। এতিয়া চাওকচোন, আপোনাৰ মোক হাত এখন যদি কাঁড়ডাল সোমাবলৈ হয়, কিমান কষ্ট অনুভৱ হ'ব। পিতামহ ভীষ্মইতো প্ৰতিটো অংগইদি শৰেবদ্ধ কৰি থৈছিল। ইমানখিনি কষ্ট তেওঁ কিয় ভুগি আছিল? তেওঁতো ইচ্ছা কৰাহেঁতেন শৰীৰটো এৰি দিব পাৰিলেহেঁতেন। দুটা কাৰণ আছে বোলে। প্ৰথম, পিতামহ ভীষ্মই কুৰু বংশক এৰিব নোৱাৰিছিল, কাৰণ তেওঁ পূৰ্বতে প্ৰতিজ্ঞা কৰি থৈ আছিল। আৰু দ্বিতীয়তে কি হৈছিল, দ্ৰৌপদীৰ বস্ত্ৰহৰণ হোৱাৰ পাছৰ পৰা দুৰ্যোধনৰ পাপৰ অন্ন খাই তেওঁ শৰীৰৰ ৰক্ত নিৰ্মাণ হোৱাৰ কাৰণে সেই শৰীৰটোৰ পৰা সেই পাপ অন্নৰ নিৰ্মাণ হোৱা এটোপাল এটোপাল ৰক্ত বৈ গৈ যেতিয়ালৈকে শেষ নহয়, তেতিয়ালৈকে পিতামহ ভীষ্মই শৰীৰ এৰা নাই। কাৰণ জানে, পাপ অন্ন খাই পেলাই গঠন কৰা এই শৰীৰটো লৈ পেলাই তেওঁ যদি বৈকুণ্ঠলৈ বা ঊৰ্ধ্বলোকলৈ গমন কৰিবলৈ, তেতিয়া তেওঁ সদগতি পাব নোৱাৰে। সেইটো হৈছে অন্ন বিচাৰ, যাতে পাপেৰে অৰ্জন কৰা ধনেৰে মোৰ ঘৰৰ চাউলকেইটা
নাহে। কেনেবাকৈ যদি আহিবলৈ হয় তেতিয়াহ'লে তাৰ জৰিয়তেও আমি সেইটো জীৱনত ভুগিব লাগিব। সেইটো হৈছে আধ্যাত্মিকতাৰ দৰ্শন। দ্বিতীয়তে পিতামহ ভীষ্ম হৰসজ্জাত পৰিছিল দক্ষিণায়ন কালত, কিন্তু যেতিয়া জীৱই বোলে উত্তৰায়ণ কালত শৰীৰে তেতিয়া উদ্ধ লোকসমূহৰ গতি সহজ হয়। সেইকাৰণে ভাগৱতৰ আৰম্ভণিৰ পৰা শেষলৈকে সকলো ভক্ত উত্তৰ দিশে গৈছে। আমাৰ উত্তৰায়ণ কেতিয়া আৰম্ভ হয়? মাঘ বিহুৰ সংক্ৰান্তিৰ দিনা সূৰ্য যেতিয়া মকৰ ৰাশিত প্ৰৱেশ কৰে, প্ৰথম ছমাহ, সেইকাৰণে উত্তৰায়ণ। দক্ষিণায়ন কাল হৈছে ৰাতিৰ চোৱা। কাৰোবাৰ ঘৰলৈ ৰাতি যদি যায়, চিনাকি মানুহ হ'লেও আজিৰ যুগততো ভুলতো দৰ্জা খুলি নিদিয়ে, কিন্তু যদি দিনত যদি যায় অন্ততঃ দৰ্জাখন খুলি চাব কোননো আহিছে। সেইকাৰণে উত্তৰায়ণ গতিত এইকাৰণেই গুৰুত্বতা দিয়া হৈছে যাতে জীৱই শৰীৰ এৰাৰ পাছত ঊৰ্ধ্বদৈহিক গতি সহজ হয়। সেইবাবে এই ধাৰাটো দেখুৱাইছে ভাগৱতে। প্ৰথম ভাৱ লৈ আমি আশ্ৰয় কৰি অহং ত্যাগ কৰি মনলৈ দয়া আৰু ক্ষমাৰ গভীৰতা। আৰু তেতিয়া ভাৱটো কি আনিব লাগিব? যে নিত্য নিৰন্তৰ ঈশ্বৰ চিন্তন। তেতিয়া আমাৰ গতিটো সেই ভীষ্মৰ দৰে হ'ব।